সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ উদ্যোগত চাবুৱা আঞ্চলিক ছাত্ৰ সন্থাৰ আতিথ্যত আৰু চাবুৱাবাসী ৰাইজৰ সহযোগত আমি অহা ৩ তাৰিখৰ পৰা ৭ নৱেম্বৰ তাৰিখলৈকে বুঢ়ীডিঙি গ্ৰন্থ উৎসৱ চাবুৱা 2025 আমি আয়োজন কৰিছোঁ। গতিকে উলহ মালহে আমি চেষ্টা কৰিছোঁ আমি বুঢ়ীডিঙি গ্ৰন্থ উৎসৱ কেনেকৈ আমি চাবুৱাবাসী ৰাইজক ডিব্ৰুগড়বাসী ৰাইজক উপহাৰ হিচাপে দিব পাৰোঁ, তাৰে আমি পৰিকল্পনা কৰি আছোঁ। আমাৰ চাবুৱা আঞ্চলিক ছাত্ৰ সন্থাৰ তাৰ লগে লগে আমাৰ অভ্যৰ্থনা কমিটি আমি চেষ্টা কৰিছোঁ। ৰাতি 12 বজালৈকে আমি কাম কৰিছোঁ তাতে। গতিকে আমি ইতিমধ্যে আপোনালোকে দেখিছে বিভিন্ন এখন বিপণী আচলতে যেনেধৰণৰ ভিৰ লগাইছে। আমি বিভিন্নজন ব্যক্তি আচলতে গুৱাহাটীৰ পৰা গোলাঘাটৰ পৰা আমাক যোগাযোগ কৰিছোঁ, কিন্তু আমি বিপণী দিব পৰা নাই। কিছুমানে আমাক বেয়াও পাইছে। গতিকে আমি তেওঁলোকক এটা কথা আহ্বান জনাব বিচাৰোঁ, আমাক যাতে আচলতে তেওঁলোকে বেয়া নাপায়, কিন্তু তেওঁলোকে আমি অনাগত দিনত যেতিয়া আমাৰ এটা আকৌ পুনৰবাৰ গ্ৰন্থ উৎসৱ হ'ব তেতিয়া আমি নিশ্চিতভাৱে তেওঁলোকক ইয়াত দিবলৈ বাবে চেষ্টা কৰিম। তাৰ লগে লগে আপোনালোকে দেখিব যে অহা ৩ তাৰিখৰ পৰা প্ৰথমতে আমাৰ সংশোধনীৰে আচলতে গোটেই কাৰ্যসূচী আৰম্ভ কৰিম। আমি প্ৰতিটো দিনতে তেনেধৰণে আমাৰ সাংস্কৃতিক অনুষ্ঠান আছে। আমাৰ জুবিন দাক শ্ৰদ্ধা জনাই আমি সাংস্কৃতিক অনুষ্ঠান ৰাখিছোঁ। আপুনি দেখিব আমি 4 তাৰিখে শোভাযাত্ৰা আমি গ্ৰন্থ শোভাযাত্ৰা উলিয়াইছোঁ। আমাৰ গ্ৰন্থ শোভাযাত্ৰা আমাৰ প্ৰায় 10,000 মানুহে আচলতে অংশগ্ৰহণ কৰিব। গতিকে আমি আহ্বান জনাইছোঁ, সকলোকে অনুৰোধ জনাইছোঁ যে আমাৰ এই বুঢ়ীডিঙি গ্ৰন্থ উৎসৱৰ 4 তাৰিখৰ যি অনুষ্ঠানত আপোনালোকে সকলোৱে অংশগ্ৰহণ কৰক, তাৰে আমি কামনা কৰিছোঁ। তাৰ লগে লগে আপোনালোকে চাব প্ৰত্যেকটো দিনাখনে আচলতে কাৰ্যসূচী আছে। আমাৰ শিক্ষকসকলক আমি জড়িত কৰাইছোঁ, শিক্ষকৰ আলোচনা কাৰ্যসূচী আছে। তাৰ লগে লগে বিভিন্ন বুদ্ধিজীৱীসকল উপস্থিত থাকিব 6 তাৰিখে আৰু 5 তাৰিখে আপোনালোকে দেখিব ভূপেন হাজৰিকাৰ তেখেতৰ আমি শ্ৰদ্ধা জনাই তেখেতৰ হৈ আমি প্ৰত্যেকটো কাৰ্যসূচী তেখেতৰ হৈ আমি ৰাখিছোঁ। গতিকে আমি সকলোকে অনুৰোধ জনাইছোঁ অহা 7 তাৰিখে যিহেতু আমাৰ সামৰণি পৰিব অনুষ্ঠান, আমি 7 তাৰিখে আমাৰ 1000 গৰাকী আৰতী আচলতে দিহানাম পৰিৱেশন কৰিব আমাৰ যি গ্ৰন্থস্থলীতে। তাৰ লগে লগে আমাৰ যিহেতু আমি জুবিনদাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ৰাখিছোঁ, তাতে আমাৰ মায়াবিনী গীতটো আচলতে 1000 গৰাকী মহিলাই একেলগে পৰিৱেশন কৰিব। গতিকে আপোনালোক সকলোকে আমি চাবুৱাবাসী ৰাইজক ডিব্ৰুগড়বাসী ৰাইজক এই বুঢ়ীডিঙি গ্ৰন্থ উৎসৱ চাবুৱা 2025 অংশগ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। প্ৰতিটো ক্ষেত্ৰত আপোনালোকৰ দিহা পৰামৰ্শ আপোনালোকক কামনা কৰিছোঁ। গতিকে আমি এনেধৰণে এটা আয়োজন কৰি পেলাইছোঁ যে আমি চাবুৱাবাসী ৰাইজে আচলতে ডিব্ৰুগড়বাসী ৰাইজক বা অসমবাসী ৰাইজক এখন গ্ৰন্থ উৎসৱ কেনেধৰণৰ হ'ব লাগে বা কেনেধৰণৰ আমি পাতিব লাগে গোটেই ব্যৱস্থাটো আমি কৰি পেলাইছোঁ। তাৰলৈ আপোনালোকক উপহাৰ দিব বিচাৰিছোঁ যে আমাৰ সকলো বুদ্ধিজীৱী আচলতে ইয়াত আপোনালোকে সমবেত হ'ব। গতিকে সকলোৰ পৰা আপোনালোকে দিহা পৰামৰ্শ পাব। গতিকে সকলোকে আমি অংশগ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ।